অহাবাৰ আমি গাড়ী ল'ম এখন কাম কৰি গাড়ী ল'ম এটা হাজিৰা কৰি এটা গাড়ী ল'ম বাইক ল'ম আমি ঘৰৰ পৰা আহোঁতে তাৰমানে আমাৰ বহুত কষ্ট হয় চাইকেল মাৰোঁতে আমাৰ বহুত কষ্ট হয় এতিয়া আমি এইখন ৰাস্তাৰে আমি কামত যাম এইখন ৰাস্তাৰে আমি কামত গৈ আছোঁ এইখন ৰাস্তাৰে এতিয়া আমি কামত গৈ আছোঁ এনেকৈ যাই আমি কাম কৰা ঘৰটো যাই পাম এতিয়া আমি যোনটো ঘৰৰ কাম কৰিম সেইটো আপোনালোকক আমি বাৰু দেখাম বাৰু এতিয়া এইখিনি জেগাৰ নাম কি বুলি কয় হলচৌকা বুলি কয় এইখিনি হলচৌকা বুলি কয়নে কি বুলি কয় কৈছে কি হয় পাহৰি নহয় কৈছোঁ এই হলচৌকা বুলি কয় এইখন এটা মানুহ আছে এইটো পকলা মানুহ আহি আছে এইটো পকলা মানুহ যাব পাৰিব অঁ এই আমাৰ ৰাস্তা এটা মানুহ দেখা পালা ক'লে অতুলা চকত যাব পাৰিম নেকি পিছে আমি ক'লো যাব পাৰিব এতিয়া আমি এইখন ৰাস্তাৰে গৈ আছোঁ আপোনালোকে চাব বাৰু ভিডিঅ'টো এইখন ৰাস্তাতে যাই আছোঁ আমি গৈ আছোঁ এই স্কুলৰ ল'ৰা মুখৰ কাম যাই আছে এইখন ৰাস্তাৰে আমি কামত গৈ আছোঁ এইখিনি আমাৰ দলগাঁও বুলি কয় দলগাঁও বুলি কয় এইখিনি এতিয়া দলগাঁৱৰ ৰাস্তা এইটো এতিয়া আমি কামত গৈ আছোঁ এনেকৈ আপোনালোকে চাই থাকক এইখিনি দলগাঁও পৰেনে অঁ মই অহা নাছিলোঁ পাহাৰি গৈছিলোঁ আগত আছিলোঁ যে এইখন ৰাস্তাৰে তাৰমানে গৈ আছোঁ এইখন খেতি বুলি কোৱা হয় এইখন ঘৰে আছোঁ এইটো পকা ঘৰ দেখা পাইছেনে এইটো সিহঁতৰ এইটো আমাৰ এইটো ঘৰ আমি এইটো ঘৰ কাম কৰোঁ এইখন ঘৰ আমি বনাইছিলোঁ আৰু আমি যোনটো ঘৰত কামত গৈ আছোঁ সেইটো আপোনালোকক দেখাম বাৰু সেয়া ঘৰ পাইছোঁ আহি এইখন ঘৰতে সোমাই যাওঁ বা গেলি আমি মানুহৰ ঘৰ কাম কৰোঁ এইটো হৈছে আমি ঘৰ কাম কৰা ঘৰ